रोने दे आज हमको, तू आंखें सुजाने दे, बाहों में ले ले और खुद को भीग जाने दे। है जो सीने में कैद दरिया वो छूट जाएगा, है इतना दर्द कि तेरा दामन भीग जाएगा। तो वेलकम टू माय चैनल। तो दिक्कु बड़ा तो दोस्त लोग कैसे हो माने की खबर तुम्हारे हाँ जो मोर चैनल सबसक्राइब करना सबसक्राइब तो कर दिबा तलते काखते ओसरत थका बेल आइकन दबाई दिबा। आज नतुन काइन मास्टर एडिटिंग एटा लैसो रियाज सबे चिनि पाय तुम्हारे टिकटकर फेमास और तुम्हारे जार काइन मास्टर लिंक नहीं तुम्हारे डिस्क्रिप्शन लिंकत दी दिन तुम्हारे तब डाउनलोड कर पारिबा और जो मेटेरियल्स क्या डाउनलोड करात क्या दिगदार है तेने मोक कमेंट बक्सत आहि कमेंट करिले हल। बोला भिडिओ आरम्भ करूँ। काइन मास्टर ओपन करिसो। काइन मास्टर ओपन कर लोৱাৰ পিছত তোমালোকে প্লাছ চিনডালত ক্লিক কৰিবা আৰু 9060 লৈ ল'বা। 9060 লৈ লোৱাৰ পিছত তোমালোকে মিডিয়াত যাবা আৰু বেকগ্ৰাউণ্ডত যাবা। বেকগ্ৰাউণ্ডত গৈ বেলেগ বেকগ্ৰাউণ্ডত চেক কৰি ল'বা, সিলেক্ট কৰি ল'বা বেলেগ বেকগ্ৰাউণ্ডটো। তাৰপিছত ইয়াত ক্লিক কৰিবা আৰু বেলেগ বেকগ্ৰাউণ্ডত তোমালোকে বহাই ল'বা যাতে 28-29 ছেকেণ্ডমান কৰি ল'বা। 28-29 ছেকেণ্ডমান কৰি লোৱাৰ পিছত তোমালোকে ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ফণ্টত আহিবা, লেয়াৰত যাবা, লেয়াৰত গৈ মিডিয়াত যাবা। মিডিয়াত গৈ পেলাই তোমালোকে স্ক্ৰীন এটা দিম, বেকগ্ৰাউণ্ড ইমেজটো তোমালোকে ডাউনলোড কৰি ল'বা আৰু এনেধৰণে এড কৰি ল'বা। এড কৰি পেলাই ইয়াত ক্লিক কৰিবা। ক্লিক কৰি পেলাই তোমালোকে বহাই ল'বা। বহাই লৈ হৈ যোৱাৰ পিছত ইয়াত ক্লিক কৰিবা। আকৌ আমি লেয়াৰত যাম, লেয়াৰত গৈ বেলেগ ভিডিঅ' এটা আনিম। বেলেগ ভিডিঅ'টো তোমালোকে ডিছক্ৰিপশ্যনত লিংকত দি দিয়া যাব, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'বা। ভিডিঅ'টো এনেধৰণে এড কৰি ল'বা, চাই লোৱা। ইয়াত হৈ গ'ল। তাৰপিছত তোমালোকে বাইণ্ডিঙত আহিবা। বাইণ্ডিঙত আহি তোমাৰ স্ক্ৰীন কৰি ল'বা। স্ক্ৰীন হৈ গ'ল। স্ক্ৰীন হোৱাৰ পিছত ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰি লোৱাৰ পিছত ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰি পেলাই ইয়াত ক্লিক কৰিবা। তাৰপিছত এইটো বহাই ল'বা। 43 মান এনেকৈ ৰাখি ল'বা। 43 মান হৈ যোৱাৰ পিছত ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত লেয়াৰত যাবা। লেয়াৰত গৈ মিডিয়াত যাম। মিডিয়াত গৈ বেলেগ ভিডিঅ' এটা ডিছক্ৰিপশ্যনৰ লিংকত দি দিম, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'বা। এইটো এনেধৰণে ইয়াত এইখনত চাই লোৱা তোমালোকে কেনেকৈ এড কৰি গৈছোঁ। তোমালোকে ইয়াত দিলোঁ, ইয়াত আহিবা আৰু আকৌ অন কৰিবা, আকৌ অলপ বঢ়াই ল'বা। হৈ গ'ল। ইয়াত ক্লিক কৰিবা, ইয়াত যাবা আৰু বাইণ্ডিঙত গৈ মাল্টিপ্লাই কৰি দিবা। মাল্টিপ্লাই হৈ গ'ল। ইয়াত ক্লিক কৰিম, লেয়াৰত যাম, লেয়াৰত গৈ মিডিয়াত যাম। তোমালোকে যিখন ফটো দিম বুলি ভাবিছা সেইখন ফটো চিলেক্ট কৰি ল'বা। আমি ৰিয়াজৰ ফটো দিম, ৰিয়াজৰ ফটোখন চিলেক্ট কৰি ল'লোঁ। ইমান মানতে ৰাখি দিলোঁ। ইয়াত ক্লিক কৰিলোঁ আৰু বহাই ল'ম, ফুল বহাই ল'ম। মানে তোমালোকে ভিডিঅ'টো যিমানলৈকে আছে তালৈকে কৰি ল'ম। হৈ গ'ল। থ্ৰী ডটত ক্লিক কৰিবা আৰু ডুপ্লিকেট আছে, ডুপ্লিকেটটো কৰি লওঁ আমি। ডুপ্লিকেট হৈ গ'ল। ডুপ্লিকেট হৈ যোৱাৰ পিছত আমাৰ পিছৰ যিটো ফটো আছিলে সেইখন ফটো আমি অলপ সৰু কৰি ল'ম। ইয়াত হৈ গ'ল। ইয়াত ক্লিক কৰিম, লেয়াৰত যাম আৰু এখন তোমাক ফটো দিম। ফটোখন তোমালোকে ডিছক্ৰিপশ্যনৰ লিংকত দি দিম, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'বা। আৰু ডাউনলোড কৰা যদি কিবা দিগদাৰ হয় তেন্তে আহি পেলাই কমেণ্ট বক্সত কমেণ্ট কৰি দিলে হ'ল। ফটোখন এনেধৰণে এড কৰি ল'ম, বহাই ল'ম আৰু অলপ ডাঙৰ কৰি ল'ম। ইয়াত ক্লিক কৰিম, লেয়াৰত যাম, লেয়াৰত গৈ আকৌ মিডিয়াত যাম। মিডিয়াত গৈ তোমালোকক ফ্ৰেমৰ ফটো এখন দিম, সেইটো তোমালোকে ডিছক্ৰিপশ্যনৰ লিংকত দি দিম, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। হৈ গ'ল। এইটো বহাই ল'ম। ইয়াত ক্লিক কৰিবা, ইয়াত ক্লিক কৰিবা, তাৰপিছত ইয়াত ক্লিক কৰিবা। হৈ গ'ল। তাৰপিছত ভিডিঅ'টো যিমানলৈকে আছে সিমানলৈকে আমি মেটেৰিয়েলছবিলাক কৰি ল'ম। তাৰপিছত এইটো ইয়াত ক্লিক কৰিবা। ক্লিক কৰি স্ক্ৰীনত যাবা, স্ক্ৰীন কৰি দিম। হৈ গ'ল। এতিয়া আমি বেলেগ ভিডিঅ' এটা এড কৰিম, ডিছক্ৰিপশ্যনৰ লিংকত দি দিম, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। ইমান মানতে এডজাষ্ট কৰি ৰাখি ল'ম। বাইণ্ডিঙত যাম, বাইণ্ডিঙত গৈ পেলাই স্ক্ৰীন কৰি ল'ম। তাৰপিছত লেয়াৰত যাম, ষ্টিকাৰত যাম। ষ্টিকাৰত গৈ তোমালোকৰ ষ্টিকাৰ এইটো তোমালোকে ডাউনলোড কৰি ল'বা।
এইটো ইমেজ দি দিম আমি। তোমালোকে এইটো ইমেজটো কাইনমাষ্টাৰতে পাই যাবা, কাইনমাষ্টাৰৰ পৰা ডাউনলোড কৰি ল'বা আৰু বহাই ল'ম আমি। ভিডিঅ'টো যিমানলৈকে আছে সিমানলৈকে বহাই ল'ম। ভিডিঅ'টো এবাৰ প্লে কৰি চাই লওঁ। रोने दे आज हमको, तू आंखें सुजाने दे, बाहों में ले ले और खुद को भीग जाने दे, है जो सीने में कैद दरिया वो छोड़ जाएगा, है इतना दर्द कि तेरा दामन भीग जाएगा। আমাৰ ভিডিঅ'টো হৈ গ'ল। তাৰপিছত যিবিলাক মেটেৰিয়েল বাঢ়ি আছে এইবিলাক আমি কেচি চেনেলত গৈ পেলাই কাট কৰি ল'ম। কাট কৰি লোৱাৰ পিছত আমি ভিডিঅ'টো ইয়াত শ্বেয়াৰত ক্লিক কৰিম। শ্বেয়াৰত ক্লিক কৰি পেলাই তোমালোকে কোৱালিটিটো চাই ল'বা, হাই কোৱালিটি ল' কোৱালিটি চাই ল'বা। তাৰপিছত এক্সপৰ্ট কৰি দিম। এক্সপৰ্ট কৰি দিয়াৰ পিছত আমাৰ ভিডিঅ'টো ছেভ হৈ যাব। তোমালোকে যদি চাই ভাল লাগিলে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব নাপাহৰিবা। যোনে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিবা, লগতে লাইক এটা কৰিব নাপাহৰিবা। আজিলৈ বাই, পুনৰ নেক্সট ভিডিঅ'ত তোমালোকক তেনেকৈ লগ